নমস্কাৰ, আজিৰ এই ভিডিঅ'টি আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকে জানিব পাৰিব এটা ইউটিউব চেনেল অতি সহজেই কেনেদৰে খুলিব পাৰি। আহকচোন আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। এটা ইউটিউব চেনেল খুলিবলৈ পোনপ্ৰথমতে যাব লাগিব আপোনাৰ ইউটিউবৰ প্ৰফাইললৈ। প্ৰথমতে আমি ইউটিউব প্ৰফাইলত ক্লিক কৰিম। কৰাৰ পাছত আমি আহিব লাগিব এড একাউণ্ট। তাৰ পাছত আমি এনেদৰেই অকণমান সময় ৰ'ব লাগিব। ইয়াত আপোনাৰ নিজৰ ফোন নাম্বাৰটো দি ল'ব, মই যিদৰে দি লৈছোঁ ঠিক তেনেদৰেই দি ল'ব। আহিব লাগিব আমি ক্ৰিয়েট একাউণ্ট, পাছত মাই চেল্ফ। আপোনালোকে মই যিদৰে দিছোঁ ঠিক তেনেদৰে আপোনাৰ নিজৰ নাম আৰু ইউজাৰ নাম দি ল'ব। তাৰ পাছত কৰিব লাগিব আমি নেক্সট কৰাৰ পাছত এনেদৰে ইণ্টাৰফেচ এখন দেখিবলৈ পোৱা যাব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব। এনেদৰে দি ল'ব আপোনাৰ ডেট অফ বাৰ্থ, মান্থ, ইয়েৰ আৰু আপোনাৰ জেণ্ডাৰ ইয়াতে দিব লাগিব। তাৰ পাছত আপুনি নেক্সট কৰিব লাগিব। আপোনাৰ নতুন জিমেইলটো ঠিক এনেদৰে আহিব আৰু আপুনি চইচ কৰি নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পাছত আহিব আপোনাৰ পাছপোৰ্ট, আৰু আপোনাৰ পাছপোৰ্ট আপোনাৰ মতে দি ল'ব। তাৰ পাছত পুনৰ নেক্সট কৰিব। পাছত এনেদৰে আপুনি এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকে কৰিবলৈ য়েছ আই মিন পুনৰ কৰিব লাগিব নেক্সট। আপুনি আকৌ এনেদৰে এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতো কৰিব লাগিব আপুনি আই এগ্ৰী কৰাৰ পাছত আপুনি অকণমান সময় ৰখিব লাগিব। ঠিক এনেদৰেই দেখিবলৈ পাব। এতিয়া আমি চেনেলৰ লগত ক্লিক কৰিব লাগিব। তাৰপাছত আহিব লাগিব ইয়ৰ চেনেল। ঠিক এনেদৰে দেখিবলৈ পাব আপোনালোকে। আৰু প্ৰফাইলত ক্লিক কৰি আমি যাব লাগিব গেলাৰীত গৈ আপোনাৰ প্ৰফাইল পিকচাৰ যি ৰাখিব পাৰে আপুনি ৰাখি ল'ব। আমাৰ প্ৰফাইল ছেভ কৰা হৈ গৈছে, আৰু এতিয়া বাকী আছে আমাৰ চেনেল বেনাৰ আৰু ডেছক্ৰিপশ্যন। তাৰ বাবে আমি ব্ৰেক আহিব লাগিব। আকৌ পুনৰ চেনেলৰ লগত ক্লিক কৰি ইয়ৰ চেনেলত গৈ পেঞ্চিলত ক্লিক কৰিব লাগিব। পেঞ্চিলত ক্লিক কৰাৰ পাছত আপোনালোকে ঠিক এনেদৰে দেখিবলৈ পাব। মই যিদৰে দিছোঁ ঠিক তেনেদৰে আপোনাৰ ডেছক্ৰিপশ্যন আপুনি আপোনাৰ নিজৰ মতে দি ল'ব। এয়া মোৰ ডিছক্ৰিপশ্যন লিখা হৈ গ'ল। তাৰপাছত আপুনি কৰি দিব ছেভ। এতিয়া আমাৰ বাকী আছে চেনেল বেনাৰ লগোৱা কাম। চেনেল বেনাৰ লগাবলৈ হ'লে ঠিক এনেদৰে কেমেৰাৰ এটা অপশ্যন দেখিবলৈ পাব, তাতে আপুনি ক্লিক কৰিব। তাৰপাছত যাব লাগিব চইচ ফ্ৰম ইয়ৰ ফটোজ। তাৰপৰা আপোনালোকে গেলাৰীৰ পৰা আপোনাৰ চেনেলৰ বেনাৰ যি ৰাখিবলৈ বিচাৰে তাকে ৰাখি ল'ব। এনেকৈ বনাই ল'ব পাৰিব আপোনালোকে। মই এনেই চিম্পুল ৰাখিছোঁ, গতিকে এনেদৰে চিম্পুল ৰাখি লৈছোঁ। এয়া হৈ গ'ল আপোনাৰ চেনেল ৰেডি।
আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভালেই পালে, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।